ৰাজ্যত মুখ্যমন্ত্ৰীৰ উন্নয়নৰ ধাৰা দেখি সংখ্যালঘু লোক বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমদৃষ্টিৰে সকলোৰে বাবে উন্নয়ন বিচাৰি প্ৰতিদিনে কাম কৰি গৈছে। দেশ বিৰোধী অসম বিৰোধী লোকসকলেহে বিজেপি দলটোক ভাল নাপায়। হাজোত এই মন্তব্য কৰা দেখা গ'ল বিধায়ক ভৱেশ কলিতাক। আনহাতে বিৰোধী সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত বিধায়কগৰাকীয়ে কয় যে গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজন আছে। এই অনুষ্ঠানতে কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই, 2-3 মাহ সময় এনে অৱস্থাত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিৰ প্ৰতি যোৱা পঞ্চায়ত নিৰ্বাচনত এইখন হ'ল আমাৰ 2 নং চৈয়দ ঘটনাত জিপি নতুনকৈ গঠন কৰা আছিলে। এইখন পঞ্চায়ত আমাৰ 2 নং হাজোৰ পৰা এটা পাৰ্ট আহিছে, আমাৰ 1 নং চৈয়দ ঘটনাৰ পৰা, এটা আহিছে আমাৰ এইখন জিপি আছিলে কলিতাগুছি জিপি। প্ৰায় 3খন পঞ্চায়তৰ সমাহাৰ হৈছে নতুনকৈ 2 নং চৈয়দ ঘটনাত পঞ্চায়ত। আৰু পোনপ্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি ইয়াত 10টা ৱাৰ্ডৰ ভিতৰত 9টা ৱাৰ্ডে আমাৰ ছাপোৰ্ট দি ইয়াত পঞ্চায়ত গঠন হৈছে। লগতে আমাৰ যিজন সন্মানীয় এপি মেম্বাৰ আছিলে তেওঁ সৰ্বাধিক ভোট পাইছে, ইয়াত 3900 ভোট পাইছে। আৰু কংগ্ৰেছে প্ৰায় 2000তকৈ অধিক ভোটত পৰাজিত হৈছিল এই পঞ্চায়তখন। ঠিক তেনে আমাৰ জিলা পৰিষদৰ সন্মানীয় বাইদেউকো প্ৰায় 4000+ ভোট এই পঞ্চায়তে দিছে। তো এই পঞ্চায়তৰ মানুহখিনি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আকৃষ্ট। তেওঁ যি উন্নয়ন কৰিছে, ইয়াত যি তেখেতে টকা পইচা দিছে ৰাস্তা ঘাটৰ কাৰণে, মোদী ডাঙৰীয়ে যিদৰে টকা পইচা দিছে, সেইকাৰণে এই অঞ্চলৰ ৰাইজে বিনামূলীয়া চাউল পাইছে। প্ৰায় 700তকৈ অধিক 1200তকৈ অধিক মানুহে ঘৰ পাইছে। 700 পৰম শ্ৰদ্ধাৰ আইমাতৃ অৰুণোদয় পাইছে। 677গৰাকী সন্মানীয় ব্যক্তিয়ে আইমাতৃয়ে লাখপতি দিদি অৰ্থাৎ 10,000 কোটি টকা একাউণ্টত সোমাই গৈছে। আৰু সেইকাৰণে এই অঞ্চলত আমাৰ এটা ভাল এতিয়া পৰিৱেশ ৰচনা হৈছে। আৰু নিশ্চিতভাৱে আগন্তুক যি 2026 বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, তাতো ইয়াত ফলাফল আগতকৈ আৰু অধিক ভাল হ'ব বুলি আমি অনুধাৱন কৰিব পাৰিছোঁ। আৰু লগতে আজি কংগ্ৰেছৰ যিগৰাকী সদস্য আছে তেওঁ এইখন ৱাৰ্ডৰে তেওঁ আমাৰ দলত যোগদান কৰিছে। লগতে কেইবাজনো সন্মানীয় ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ক্ৰমান্বয়ে সংখ্যালঘু লোকসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। যিসকলে ভাৰত মাতৃক ভাল পায়, যিসকলে এই দেশতে বায়ু সেৱন কৰি জলবায়ু সেৱন কৰি আছে, যি মা ভাৰতীৰ কথা চিন্তা কৰে, যিসকলে অসমখনৰ কথা চিন্তা কৰে, অসমৰ যি দুষ্কাৰ্যৰ প্ৰতি সদায় তেওঁলোক সজাগ সচেতন থাকে, সেইসকল ভাৰতীয় জনতা পাৰ্টীৰ ঠাইত থাকিব। আৰু যিসকলে অসম বিৰোধী দেশ বিৰোধী থাকে তেওঁলোকে আমাক ছাপোৰ্ট নকৰে। স্যাৰ, আপোনাৰ সমষ্টিত কংগ্ৰেছে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে, তৃণমূল কংগ্ৰেছো ইতিমধ্যে বিভিন্ন কৰক, ভাল কথা। বিৰোধী লাগে, মইতো কামনা কৰোঁ, গোৱাক অভাৰ দিব নালাগে। হাজোৰ পৰা ভিগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।